নমস্কাৰ বন্ধুসকল, নমস্কাৰ, শুভ সন্ধ্যা। কেনে আছে আপোনালোক? নিশ্চয় ভালে কুশলে আছে, নহয়নে? আজি মই আপোনালোকৰ সন্মুখলৈ এটি ভিডিঅ' প্ৰস্তুত কৰি আনিছোঁ আৰু সেই ভিডিঅ'টি হৈছে এক্সিছ বাৰ। তাৰ আগতেই মই আপোনালোকক আমাৰ গুৰু দুজনাৰ এই পবিত্ৰ মাহটোত, ভাদ মাহৰ তিথি, এই পবিত্ৰ মাহৰ মৰম শ্ৰদ্ধা সেৱাৰে জনালোঁ। এতিয়া মই এক্সিছ বাৰনো কি মই এই কথাটো আপোনালোকৰ আগত আচলতে দাঙি ধৰিব বিচাৰিছোঁ। যিহেতু মই আমাৰ কৰোণাৰ পিৰিয়ডৰ পিছতেই মানে 2022 চনত মই এই এক্সিছ বাৰ্ছ কি বা এই এক্সিছ বাৰ্ছেনো কি উপকৃত কৰিব, এই সকলোবোৰ আচলতে গুগলত মই চাৰ্চ কৰি বিভিন্ন মই তথ্য পাইছিলোঁ। এক্সিছ বাৰ্ছৰ ফাউণ্ডাৰ হৈছে গেৰী ডাগলছ আৰু ডিন হেৰ। গেৰী ডাগলছকে আচলতে ফাউণ্ডাৰ বুলি কয়, লগত আছিল আমাৰ ডক্টৰ ডিন হেৰ। এতিয়া কথা হ'ল যে এক্সিছ বাৰ্ছে মানুহৰ কি উপকৃত কৰিব। আই এম এ স্পৰ্টছমেন। মই সৰুৰ পৰাই খেলি অহা এগৰাকী খেলুৱৈ, গতিকে মই বিভিন্ন ধৰণৰ এক্সাৰচাইজৰ বিষয়ে মোৰ বহুতো অভিজ্ঞতা আছে, যিহেতু মই এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ। মই ৰুমি ভূঞা, মই এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাবাডী খো-খো খেলুৱৈ। বিশেষকৈ মই অসমৰ খো-খো কেপ্টেইন আছিলোঁ কেইবাবাৰো। এতিয়া কথা হ'ল, মই খেলুৱৈ হিচাপে এক্সাৰচাইজৰ ওপৰত মোৰ যি উইদাউট ইকুইপমেণ্ট এক্সাৰচাইজৰ ওপৰত মোৰ যি নলেজ, এই নলেজসমূহৰ অভিজ্ঞতাৰে মই অকণমান একচুৱেলি কম্পেয়াৰ কৰিব নোৱাৰি, কিন্তু মই নিজৰ মনলৈ তেতিয়াই মই ষ্টাডি কৰি থাকোঁতে মই কম্পেয়াৰ কৰি চাইছিলোঁ যে এক্সিছ বাৰ্ছনো কি। এক্সিছ বাৰ্ছত আচলতে আমাৰ এই ব্ৰেইনত 32টা পইণ্টছ আছে। হেছেলটৰ ফাউণ্ডাৰ গেৰী ডাগলছৰ মতে ব্ৰেইনত 32টা পইণ্টছ আছে। তেখেতে গৱেষণা কৰি পাইছে। তেখেতে গৱেষণা কৰি যি এই 32টা পইণ্টছ পাইছিল, এই 32টা পইণ্টছত আচলতে আমি সঠিকভাৱে আমাৰ হাতৰ আঙুলিৰে একদম চফ্টলি পাখিৰ নিচিনাকৈ খুব মিহিকৈ মৰমেৰে আমি দিয়া থেৰাপিকে কয় এক্সিছ বাৰ্ছ ৰান। এই বাৰ্ছ ৰান কৰিলে আচলতে এক্সিছ বাৰ্ছ ৰান কৰিলে এজন মানুহ বহুতো উপকৃত হয়, বিভিন্ন বেমাৰৰ পৰা উপকৃত হয়। লগতে ল'ৰা ছোৱালীৰ পঢ়া শুনা, মন মগজু সুস্থ, শৰীৰ স্থিৰতা, এই সকলোবোৰ আচলতে ষ্টেবল কৰি ৰাখে আৰু অগ্ৰগতি কৰিবলৈ সুবিধা প্ৰদান কৰে। এক্সিছ বাৰ্ছে বিভিন্ন সমস্যা দূৰ কৰিব পাৰে, এটা নতুন জীৱন মানুহৰ জীৱনলৈ কঢ়িয়াই আনিব পাৰে। হয়, মোৰ বিভিন্ন অভিজ্ঞতাৰ পৰা মই আচলতে এইখিনি কৈছোঁ। যদিও মই প্ৰেক্টিকেলি ইমান কৰা নাছিলোঁ, কিন্তু মই যিমান ষ্টাডি কৰিছিলোঁ, সেই ষ্টাডি লাইফত মোৰ বহুতখিনি অভিজ্ঞতাৰে মই এপ্লাই কৰিছিলোঁ। কিছুমান মই ঘৰুৱা মোৰ সম্বন্ধীয় বা মোৰ ঘৰখনৰ মানুহক কিছুমান টিপছে আৰু বহুতো উপকৃত মোৰ লগতে বিভিন্নজন হৈছে। আৰু প্ৰেক্টিকেলি মই যেতিয়াৰ পৰা কৰিছোঁ তেতিয়াৰ পৰাইতো মই প্ৰেক্টিচনাৰ হিচাপে মই নিজৰ ঘৰখনৰ লগতে মই যাক যেনেকৈ বাৰ্ছ প্ৰদান কৰিব পাৰোঁ মই প্ৰদান কৰি আহিছোঁ আৰু খুব ভাল সুফল মই দেখা পাইছোঁ।
এতিয়া প্ৰথম কথা হ'ল মানুহৰ আজিৰ এই সমাজ ব্যৱস্থাত এই সমাজখনত মানুহৰ ফেমিলি ইছ্যু বহুত বেছি হ'বলৈ ধৰিছে আৰু এই ফেমিলি ইছ্যুসমূহ ছল্ভ কৰাৰ এই একদম একমাত্ৰ উত্তম উপায় হৈছে এক্সেছ বাৰ্ছ প্ৰদান দি লগতে মানুহৰ মানি ইছ্যু আছে, মানুহৰ ছ'চিয়েল ইছ্যু আছে, মানুহৰ এডুকেশ্যনেল ইছ্যু আছে, মানুহৰ ডিপ্ৰেশ্যন এনজাইটি এই সকলোবোৰ দূৰ কৰিবৰ কাৰণে এক্সেছ বাৰ্ছ এটি অতি উত্তম থেৰাপি আৰু বাৰ্ছ ৰান কৰিলে নিজৰো ভাল বহুত বেছি ভাল হয় আৰু আনৰো বহুত বেছি ভাল হৈ যায়। নিগেটিভিটি মানুহৰ জন্মৰ পৰা এতিয়ালৈকে এই সমাজখনত নিজৰ পৰিয়ালটোত থাকি সকলো সময়তে পজিটিভ নিগেটিভ বহুতো জন্মৰ পৰা পাই আহিছে আৰু এই নিগেটিভিটিবোৰে কিন্তু পজিটিভিটিক বহুত ডিষ্টাৰ্বেঞ্চ আনে। গতিকে নিগেটিভিটিখিনি আঁতৰাবৰ কাৰণে অতি সোনকালেই আপোনালোকে এক্সেছ বাৰ্ছ আপোনালোকে ৰান ল'বৰ কাৰণে যোগাযোগ কৰক মোৰ লগত। বিভিন্নজন আছে, আপোনালোকে বিভিন্ন ফেচিলিটৰ আছে, আপোনালোকে ল'ব পাৰে, কিন্তু মোৰ ওচৰতো ল'ব পাৰিব। মোৰ ওচৰত আপোনালোকে এক্সেছ বাৰ্ছৰ এই ৰান লোৱাৰ উপৰিও মোৰ ওচৰত আপোনালোকে ফ্ৰী হেণ্ড এক্সাৰচাইজৰো কিছুমান আপোনালোকে এক্সাৰচাইজ পাব। গতিকে মই আপোনালোকক সকলোকে এক্সেছ বাৰ্ছ ৰান আপোনালোকক ল'বৰ কাৰণে মই আহ্বান জনাইছোঁ যে এই মই নিজেও উপকৃত হৈছোঁ, মোৰ ফেমিলিৰ পৰাও মই ধুনীয়া মোৰ মানে নিউজ মই পাইছোঁ আৰু মই উপকৃত হৈহে আচলতে আপোনালোক সকলোকে মোৰ বন্ধুবৰ্গসকলক জনাইছোঁ। আপোনালোকে লওক আৰু মোৰ লগতো আপোনালোকে যোগাযোগ কৰক। মোৰ ফোন নম্বৰটো মই দি দিম তলত, মোৰ ফোন নম্বৰ থাকিব। মই ৰুমি ভূঞাই আপোনালোকক কিমান পাৰোঁ সেৱা কৰিবলৈ চেষ্টা কৰিম এক্সেছ বাৰ্ছৰ সহায়ত। এক্সেছ বাৰ্ছে নিজেই জীৱনবোৰ সকলোৰে খুব ধুনীয়া কৰি তুলিব, সুন্দৰ কৰি তুলিব, এইটো মই 100% মই নিজৰ লগত মই পাইছোঁ আৰু আনকো দি মই উপকৃত হৈছোঁ। গতিকে মই বিনা দ্বিধাই ক'ব পাৰোঁ আপোনালোকে এক্সেছ বাৰ্ছ ৰান গ্ৰহণ কৰক। আজিলৈ মই এই ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। পিছত মই আকৌ আপোনালোকলৈ এটি সুন্দৰ ভিডিঅ'ত মই বিভিন্ন টিপছ লৈ আপোনালোকৰ মাজলৈ আহিম। মই ৰুমি ভূঞাই এতিয়া আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। শুভৰাত্ৰি, ধন্যবাদ।